নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ কাৰণে যিটো আমাৰ পণ্ডিত জৱাহৰলাল নেহেৰুৰ যিটো আমাৰ সৰু এটা ৰচনা আছে সেইটো লৈ আহিছোঁ। আৰু ইয়াত মই আপোনালোকক পণ্ডিত জৱাহৰলাল নেহেৰুৰ বিষয়ে অলপ কথা ক'বলৈ আগবাঢ়িছোঁ। গতিকে ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পণ্ডিত জৱাহৰলাল নেহেৰুৰ 1889 চনৰ 14 নৱেম্বৰত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল মতিলাল নেহেৰু আৰু মাতৃৰ নাম স্বৰূপৰাণী নেহেৰু। জৱাহৰলাল নেহেৰুই প্ৰাথমিক শিক্ষা নিজ ঘৰতে ব্যক্তিগত শিক্ষকৰ সহায়ত লাভ কৰিছিল। 15 বছৰ বয়সত ইংলেণ্ডলৈ গৈ শিক্ষা লাভ কৰে আৰু তাৰ পিছত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে। 1912 চনত নেহেৰুই ভাৰতলৈ ঘূৰি আহে। জৱাহৰলাল নেহেৰুই 1916 চনত কমল কৌৰক বিয়া কৰাইছিল। ইন্দিৰা গান্ধী জৱাহৰলাল নেহেৰুৰ জীয়ৰী আছিল, তাৰমানে তেওঁৰ সন্তান আছিল। 1919 চনত নেহেৰুৱে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি ভাৰতৰ স্বাধীনতা আন্দোলনত আগভাগ লয়। 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হয় আৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হয় জৱাহৰলাল নেহেৰু। এইটো আপোনালোকৰ বহুত ডাঙৰ কুৱেশ্যন হয়, জৱাহৰলাল নেহেৰু কোন আছিল? মৃত্যু পৰ্যন্ত জৱাহৰলাল নেহেৰুই ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈ আছিল। জৱাহৰলাল নেহেৰুই শিশুসকলক বহুত ভাল পাইছিল। শিশুৰ প্ৰতি থকা মৰম আৰু যত্নৰ কাৰণে নেহেৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। এইটো বহুত ডাঙৰ ইম্পৰ্টেণ্ট কুইজ হয়। পণ্ডিত জৱাহৰলাল নেহেৰুক আমি সকলোৱে মৰমতে নেহেৰু খুৰা বুলি কওঁ। নেহেৰু খুৰা বুলি পণ্ডিত জৱাহৰলাল নেহেৰু পৰিচিত। নেহেৰু খুৰাই কৈছিল যে শিশুসকলক হেনো বাগিচাৰ ফুলৰ কলিৰ নিচিনা, গতিকে সিহঁতক বহুত মৰম আৰু যত্ন ল'ব লাগে। তদুপৰি শিশুসকল হ'ল দেশৰ ভৱিষ্যত। এই মহান নেতা, লেখক তথা শিশুসকলৰ অতি মৰমৰ নেহেৰু খুৰাৰ 1964 চনৰ 27 মে' তাৰিখে মৃত্যুবৰণ কৰে। গতিকে মোৰ বন্ধু বান্ধৱীসকল, এইখিনি আছিল ভিডিঅ'টো। আপোনালোকক ভিডিঅ'টো কেনেকুৱা লাগিল? ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটো প্ৰথমবাৰ ছাবস্ক্ৰাইব কৰিবা। আৰু সকলোকে পুনৰবাৰ মই শিশু দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো আমি ইমানতে শেষ কৰিলোঁ।